আজি আমাৰ হাঁহৰ বয়স হৈছে 25 দিন আৰু এটা চাওক আমাৰ হাঁহ কিমান বড় হৈছে ও মাই গড ঠিক কৰি 25 দিনত কিমান ডাঙৰ হৈছে হাঁহ চাওক মই 40 টকাত দি কিনছো আজি যদি মই এইবিলাক হাঁহ বিক্ৰী কৰোঁ তেনেহ'লে মই আৰামছে এটা হাঁহ 150 টকাকৈ বিক্ৰী কৰিব পাৰিম আজি আম্মা ঘৰত নাই মই লাইকৈ দিছোঁ ইমান ভয় লাগছে আছে বহুত আছে itu kayak sabu itu lucu ada hey বাইরে যাওয়া বিশেষ এই দুটা জল দুটা বাহিৰত গুচি গৈছে খাই থাক আহি আছে আকৌ আহি আছে এইটো বন্ধ কৰি দিওঁ অলপ পিছতে খুলি দিম নহ'লে যাব আকৌ আপুনি চাওক যে 25 দিনত কিমান ডাঙৰ হৈছে মানে ও মাই গড এটা হাঁহ মানে এটাৰ বয়স হৈছে 20 দিন আৰু এটাৰ বয়স হৈছে 25 দিন আৰু 2 মাহ যা জাগতে খাই লও যা মানে এইবিলাক বাহিৰত যাব যা আৰু কিবা আছে যদি দিও খাব এই যে এইবিলাক অলপ দি দিওঁ
ইয়াতে যে আপুনি পানী চাই আছে 4 और 5 মে মই এটা কি কৰিম যে ইট লগাই দিম ইট লগাই এনেকুৱা হাইট কৰি তাৰপিছতে ইয়াতে মাছ পালিম ইয়াতে মাছৰ ফাৰ্মিং কৰিম মই এইটো আপোনাক কম কেনেকৈ মাছ ফাৰ্মিং কৰিব লাগে আৰু মাছ ফাৰ্মিং কৰি কিমান টকা ইনকাম কৰিব পাৰে এইটো আপোনাক মই কম মই খোৱাটো অলপ বেছি দিছোঁ দেখোন পানীটো লেতেৰা হৈ গৈছে পানীটো চেঞ্জ কৰিব লাগিব যদি আপুনি এইবিলাক কৰিম বুলি ভাবি আছে তেনেহ'লে কৰিব পাৰে লাভ আছে বহুত একদম সঁচা কথা এইবিলাক বাহিৰত যাব বুলি ভাবি আছে কিমান দিছোঁ খোৱাই নাই মই এটা কথা বুজি পোৱা নাই এই বাহিৰত যাবলৈ ইমান কিয় চেষ্টা কৰি আছে বাহিৰত এটা গুচি গৈছে বাহিৰত বাহিৰতে দিম মই থৈ লওঁ আগতে তাৰপিছতে চাওক মোবাইলখন থৈ দিওঁ কেনেকৈ আহিব চাওক হৈছে এতিয়া চাওক ক'ত আহিছে পুখুৰীত নামি গৈছে ইয়াতে আছে চব কটা ইয়াতে আছে মানে অলপ ডাঙৰৰ পিছতে 20 দিনমান পালাৰ পিছতে তাৰপিছত আপোনাৰ এনে খৰচটো অলপ কমি যাব অলপ মানে বহুত কমি যাব মানে পুখুৰ যদি আছে আপোনাৰ ঘৰতে তেনেহ'লে পুখুৰীত নামি এইবিলাক যে আছে এইবিলাক খাই থাকিব চাওক কিমান মই পইচা দি খাবার কিনি আনিছোঁ সেইবিলাক নাখায় এতিয়া এইবিলাক খাই আছে চাওক কিমান ডাঙৰ হৈছে 20 দিনত 25 দিনত কিমান ডাঙৰ হৈছে আৰু 20 দিনত কিমান ডাঙৰ হৈছে মই যদি এই ডাঙৰখন
বেচিবলৈ যাওঁ তেনেহ'লে ডাঙৰখন 150 টকাকৈ পাম আৰু মই 40 টকা কৰি কিনি আনিছোঁ আৰু সৰুখন 100 টকা দিবই আৰু মই সৰুখনো 40 টকাই কিনি আনিছোঁ এটা 40 টকা নহয় সৰি মই 70 টকা যোৰা কিনি আনিছোঁ 35 টকা কৰি পৰছে এইটো আমাৰ হাঁহখন 2 ভাগ হৈ যায় আৰু একটা ভাগ আছে সেইটো ক'ত গৈছে এই সিফালে গৈছে ঠিক আছে তেনেহ'লে আমাৰ ভিডিঅ'খন লাইক কৰা আৰু চেনেলখন সাবস্ক্ৰাইব কৰি ৰাখি দিবা মই আপোনাক ভালদৰে বুজাই দিম যে এইবিলাক কেনেকৈ পালিব লাগে আৰু ক'ত পাব